हेलो फ्रेंड्स तो आमी एटू भिडिओत कथा कम नम्बर प्लेटर गाड़ी नम्बर प्लेटर एटू जिटू देखा पाइसे एटू हिसे नतुन धৰণৰ नम्बर प्लेट HSRP जक कोৱা হয় HSRP माने हाई सिक्युरिटी रेजिस्ट्रेशन प्लेट एटू की बस्तु आरो आमी कथा कम एटू पुराना धৰণৰ नम्बर प्लेटर कथा एटू हिसे पुराना स्टाइলৰ नम्बर प्लेट যেটো আপোনালোকে দেখা পাইছিল আৰু এটো আজি এতিয়া নতুনকে দেখা পাই আছে কিন্তু এটো যেটো পুরানা নাম্বার প্লেট আছে এটুক আজিকালি কোৱা হয় ফেন্সি নাম্বার প্লেট আৰু যেটুক ইলিগেল বুলি কোৱা হয় যেটোৰ কাৰণে আপুনি ফাইন দিবলগীয়া হ'ব পাৰে এটোৰ কথা আপোনালোকে জানে যেটো নাম্বার আপোনালোকৰ ৰেজিস্ট্ৰেচন নাম্বার থাকে হেতু হাতেদি লিখি বা মেচিনেদি লিখি যেনেকে হওক এটো প্লেটত লগাই দিয়ে এটোৰ কোনো তেনেকে স্পেশাল ফিচার নাই কব গলে কিন্তু আমাৰ যেটো নতুন নাম্বার প্লেট আছে এটো নতুন নাম্বার প্লেটৰ কিছুমান ফিচার আছে যাৰ কাৰণে ইয়াক হাই সিকিউৰিটি ৰেজিস্ট্ৰেচন প্লেট বুলি কোৱা হয় এটা হাই সিকিউৰিটি হবৰ কাৰণে ইয়াত কিছুমান সিকিউৰিটি ফিচার নিশ্চয় থাকিব লাগিব এটা সিকিউৰিটি ফিচার বিলাক কি হয় হেতু মই দেখাই আছো প্ৰথমতে আপোনালোকে লক্ষ্য কৰিব প্লেটটো যে লগোৱা আছে এটো লগোৱা আছে কিহেৰে এটো এটা ফিক্স টাইপ নাট নহয় ঠিক কি কোৱা হ'ব এটুক মানে এটো এনেকুৱা এটা বস্তু যেটো আপোনাৰ স্ক্ৰু টাইপ হয় কিন্তু স্ক্ৰু নহয় মানে ঘুৰাই ঘুৰাই লগোৱা নহয় এটো কি হয় ফুটা কৰি ভিতৰ লগাই দিয়া হয় আৰু হেতু টানি মানে ভিতৰ ফালে বস্তুটো গোটা কৰি দিয়া হয় যাৰ ফলত এটো আপুনি স্ক্ৰু ড্ৰাইভাৰ বা ৰেঞ্চেৰে খুলিব নোৱাৰে যাৰ ফলত এটো কি হয় খুলিবই নোৱাৰে আপুনি যদি এটো খুলিব লগিয়া হয় তেনেহলে প্লেটখন নষ্ট কৰিব লাগিব অৰ্থাৎ আপোনাৰ যিখন পুৰানা প্লেট আছিল সেইখন ইয়াতে যদি চাই হয় স্ক্ৰু দি লগোৱা থাকে নাইবা নাটে দি লগোৱা থাকে ইয়াত যেটো দেখা পাইছে আপোনালোকে নাটে দি লগোৱা আছে এটো ইচ্ছা কৰিলে যাই তাই খুলিব পাৰে আৰু খুলি নিজৰ গাড়ীত লগাই ল'ব পাৰে অৰ্থাৎ আপোনাৰ প্লেটখন চুৰি হোৱাৰ চান্স বেছি আৰু এটোত আপোনাৰ প্লেটখন চুৰি হোৱাৰ চান্স কম অলপ কাৰণ কি এটো সহজতে খুলিব নোৱাৰে আৰু এটো যদি খুলিব খোজে তেনেহলে প্লেটখন নষ্ট কৰিব লাগিব আৰু প্লেটখন নষ্ট হলে তেতিয়া গমে পাব যে ইয়াত কিবা এটা গোলমাল আছে এক নম্বৰ কথা আৰু দুই নম্বৰ কথা ইয়াতে আপোনালোকে যদি ভালকে দেখা পাব ইয়াত IND এটা লেখা থাকে সাধাৰণতে আগতে প্লেট বিলাকত কি আছিল AS আছিল মানে আসামৰ যদি হয় তেতিয়া AS থাকে ওয়েস্ট বেঙ্গলৰ হলে WB থাকে আৰু বেলেগ বেলেগ ষ্টেটৰ তেনেকে বেলেগ বেলেগ থাকে কিন্তু ইয়াত এটুত কি থাকে এই যে ইয়াত IND ইন্ডিয়া এটু প্লেটখনত আগৰে পৰা প্ৰিন্ট কৰা থাকে যেটো আপুনি পিছত মানে নিজে প্ৰিন্ট কৰিব নালাগে আৰু কিন্তু অফিচিয়ালি প্ৰিন্ট কৰা থাকে আৰু এই যে প্লেটখন দেখা পাইছে এখন প্লেট হাইলি ৰিফ্লেক্টিভ আগৰ যিখন প্লেট আছিল সেইখন ৰিফ্লেক্টিভ নহয় কিন্তু এইখন হাইলি ৰিফ্লেক্টিভ হয় আৰু এইখন সিলভাৰৰ হয় বস্তুটো সাধাৰণতে সিলভাৰৰ হয় বা সিলভাৰ জাতীয় তেনেকুৱা পদাৰ্থৰ পৰা বনোৱা হয় আৰু IND টোৰ ওপৰত চাওক ইয়াতে এটা হলোগ্ৰাম লগোৱা আছে যেটো অফিচিয়েল হলোগ্ৰাম হয় যেটো দেখাত অশোক চক্ৰটোৰ নিচিনা মোটামুটি আৰু তাৰ লগতে IND টোৰ লগতে তলত চাওক এটা সিৰিয়েল নাম্বাৰ আছে এটো চাওক ইয়াতে লেটাৰো আছে আৰু সিৰিয়েল নাম্বাৰো আছে যাৰ ফলত আপোনাৰ এতিয়া কি হল গাড়ীখনৰ ৰেজিস্ট্ৰেচন নাম্বাৰটোৰ এটাতো আপোনাৰ যেটো ৰেজিস্ট্ৰেচন নাম্বাৰ আছে AS ইয়াতে যদি দেখে AS16F2135 কিন্তু তাৰ লগতে আপোনাৰ আৰু এটা সিৰিয়েল নাম্বাৰো আছে যেটো আপোনাৰ প্লেটখনৰ সিৰিয়েল নাম্বাৰ হয় তাৰ ফলত আপোনাৰ প্লেটখনৰ সিকিউৰিটি অলপমান বেছিকে বাঢ়ি গল আৰু আপোনালোকে যদি দেখে ভাল কৰি এই যে আপোনাৰ নম্বৰ কিটা যে ইয়াত আছে এটো মানে হাতেদি লিখি লোৱা বা প্ৰিন্ট কৰা নহয় এটো আপোনাৰ কি হৈছে মেচিনেদি প্ৰেছ কৰি বনোৱা যাৰ ফলত এটো এটো যে দেখা পাইছে এটো চাওক বস্তুটো উঠি আহিছে এটো লাইনটো যদি লক্ষ্য কৰে উঠি আহিছে ভিতৰৰ পৰা এটো প্ৰেছ কৰি উঠাই দিয়া হৈছে তাৰ মানে যদি এটো কালাৰটো যদিও উঠি যায় কিন্তু বস্তুটো উঠাই থাকিব তাৰ ফলত যেটো নাম্বাৰটো আছে হেতু
আপোনাৰ কেতিয়াও মচি নাযাব। আৰু এই যে প্ৰিণ্ট কৰা আছে এইটো সাধাৰণ কালিয়েদি প্ৰিণ্ট কৰা নহয়, ইয়াত এখন কাগজ লগাই দিয়ে আৰু সেই কাগজখনৰ ওপৰতহে বস্তুটো প্ৰিণ্ট কৰা হয়। যিহেতু বস্তুটো ভাজ হৈ আহে সেই কাগজখন ইয়াত লাগি যায়, যেনেকুৱা আঠা জাতীয় পদাৰ্থ থাকে কাগজখনত। আৰু সেইখনত কি লিখা থাকে চাওক, ইণ্ডিয়া ইণ্ডিয়া ইণ্ডিয়া, এটা লাইন উল্টা এটা লাইন চিধা, এনেকৈ ইণ্ডিয়া 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 লিখা থাকে। এতিয়া আখৰটো যিখিনিত পৰিছে তেনেকৈ সেইটো প্ৰিণ্ট হৈ গৈছে। ইয়াত চাওক, ইয়াতো চাওক, এইটো গোটেইটোতে আছে। খালি আখৰকেইটাতে যে আছে তেনেকুৱা নহয়, এইটো যে বৰ্ডাৰ লাইনটো যে আছে, বৰ্ডাৰ লাইনটো যদি ভালকৈ লক্ষ্য কৰে ইয়াতো দেখা পাব, এইটো ইণ্ডিয়া ইণ্ডিয়াটো লিখা আছে। এইটো গোটেই বৰ্ডাৰ লাইনটোত আছে একেবাৰে। তো এইটো হৈছে হাই ছিকিউৰিটি ৰেজিষ্ট্ৰেশ্যন প্লেটৰ কথা। আৰু এতিয়া কথা আহে, যদি আমাৰ এইটো যদি কিবা কাৰণত ধৰক গাড়ীখনৰ এক্সিডেণ্ট হৈছে, বাম্পাৰটো যদি চেঞ্জ কৰিবলগীয়া হয় তেতিয়া কি হ'ব? বাম্পাৰটো আপুনি যেনেকৈ হওক চেঞ্জ কৰি ল'ব, কিন্তু পিছত আকৌ দ্বিতীয় অফিচত যাই এইটো প্লেটখন আকৌ নতুনকৈ বনাই আকৌ নতুনকৈ তেনেকৈ লগাই ল'ব লাগিব। তো ফ্ৰেণ্ডছ, এইটো ভিডিঅ'ত এইখিনিয়ে, আৰু আমি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আগলৈ লৈ আহি থাকিম। যদি ভাল লাগিছে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।